জয়ন্ত হাজৰিকা উদাত্ত কণ্ঠ আৰু পুৰঠ গায়কীৰ সমাহাৰেৰে এক সুকীয়া সংগীত সত্তা, হৃদয় বিগলিত এক প্ৰাণোচ্ছল আবেদনৰ পয়োভৰ সেই কণ্ঠ গায়কী শ্ৰোতাৰ সত্তা সমগ্ৰ একীভূত কৰি তোলাৰ এক যাদুকৰী শক্তি সমাহিত হৈ আছে সেই আবেদনত। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ শুভ, মোৰ এই গান যদি ফুল হয়, মোৰ এই গান যদি ফুল হয়, তোমাৰ বনত ৰুব। মোৰ মিনতি তৰা হয় যদি। জয়ন্ত হাজৰিকাৰ সুদক্ষ হাতত ব্যঞ্জনাৰ পোহাৰ মেলিছিল গীটাৰ, মেণ্ডলিন, ডোমৰা, একৰ্ডিয়ান, তবলা আৰু হাৰমনিয়ামৰ ছন্দময় ধ্বনিয়ে। শিল্পীগৰাকীৰ মাধ্যমেৰে অসমীয়া সংগীতত প্ৰথমবাৰৰ বাবে সিঁচৰতি হৈ পৰে পাশ্চাত্যৰ সুৰভি। স্কুলীয়া সময়তে সুৰ সংগীতেৰে জয়ন্ত হাজৰিকাই বিজ্ঞজনৰ দৃষ্টি আকৰ্ষণ কৰে। 1962 চনত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ বাণীবদ্ধ গীত প্ৰথমবাৰৰ বাবে শ্ৰোতাৰ মাজলৈ আহে। এই বৰ্ষত HMVয়ে জয়ন্ত হাজৰিকাৰ কণ্ঠত বাণীবদ্ধ কৰে দুটি গীত। আগুলি বতাহে কপালে কলৰে পাত, আগুলি বতাহে কপালে কলৰে পাত, মন উৰণীয়া এৰালে বাটৰে কৃষ্ণচূড়া 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 তোমাৰ প্ৰাণৰ ৰঙেৰে মোৰ জীৱন এবাৰ ৰঙাই তোলা কৃষ্ণচূড়া, এজাৰ তোমাৰ খজলা ৰঙৰ বেথাৰে জীৱন নুবোলাবা। দুয়োটি গীতেৰে মুখৰ হৈ পৰে অসমীৰ সংগীত কানন। এনেদৰে নিজস্ব এক শৈলীৰে জয়ন্ত হাজৰিকাৰ এই যাত্ৰা আগবাঢ়ে নিজস্ব গতিত। সংগীতানুৰাগীয়ে লাভ কৰে এটাৰ পিছত এটাকৈ গীতি সম্ভাৰ। যদি কাহানী বা সুৰবোৰ শেষ হয় এই সৃষ্টিৰ দুপৰ বেলা, হে সুৰকাৰ কিহেৰে সজাবা পৃথিৱীৰ সুৰৰ মেলা, যদি মই প্ৰশ্ন কৰোঁ। আগলি বতাহে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এই গীতটিৰে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ প্ৰথমটো বাণীবদ্ধ গীত আগলি বতাহে। এই গীতটিৰ কথাংশৰ ৰচনা নিৰ্মলপ্ৰভা বৰদলৈৰ। নিৰ্মলপ্ৰভা বৰদলৈৰ সৈতে প্ৰথমটি গীতেৰে জয়ন্ত হাজৰিকাই পাতনি মেলা যাত্ৰা পৰৱৰ্তী সময়ত এক অনবদ্য অৱদানৰূপে চিহ্নিত হয়। গীতিকাৰ আৰু কণ্ঠশিল্পীৰ এই জুটি সংগীতানুৰাগীৰ আড্ডাৰ পৰা সুৰ সাধকৰ সাধনা থলীলৈকে এক সোণালী অধ্যায়ৰ ৰূপত আজি বিবেচিত। বেজাৰতে টোপনি নাহিলে মোৰ, কপালতে যেন হাত যোৱা বোলাই, কপালতে যেন হাত যোৱা বোলাই, কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ, কপালতে যেন হাত যোৱা। জয়ন্ত হাজৰিকাৰ চলচ্চিত্ৰৰ সংগীত যাত্ৰা আৰম্ভ হয় জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাৰ ছত্ৰছায়াত। 1963 চনত মুক্তিপ্ৰাপ্ত মণিৰাম দেৱান ছবিখনত ভূপেনদাৰ সহযোগী ৰূপত কাম কৰাৰ উপৰিও ছবিখনৰ এটি গীতত জয়ন্ত হাজৰিকাই কণ্ঠদান কৰে। এই গীতটিত জয়ন্ত হাজৰিকাৰ সহশিল্পী শ্যামল মিত্ৰ। সোনার বরণ পাখিরে তো হেঙুল বরণ আখি, দেশের পাখি বিদেশ গেলু, মুখে দিয়া ফাঁকিরে সোনার বরণ ওরে পাখি।
লতিখতি আৰু চিকমিক বিজুলী ছবিৰ বাবেও ভূপেন দাৰ সৈতে জয়ন্ত হাজৰিকাৰ একেই যাত্ৰা অব্যাহত থাকে। লতিখতি ছবিখনত জয়ন্ত হাজৰিকাই ইলা বসুৰ সৈতে দ্বৈতকণ্ঠৰ গীত এটিত কণ্ঠদান কৰে। উচ্চমানৰ সুৰ সংগীতেৰে গীতটিয়ে শ্ৰোতাৰ হৃদয় জয় কৰে। আকাশ দেখিলা যদি কাগজ হয় আৰু জন্তু যদি আচল নহয় সেই জোনাকৰণ কিমান গীতটিত জয়ন্ত হাজৰিকাই বংগৰ দুহিতা মনীষা সেনগুপ্তৰ সৈতে অভিনয়ো কৰে, যিগৰাকী 1969 চনত জয়ন্ত হাজৰিকাৰ সহধৰ্মিনী হয়। লগতে অসমে লাভ কৰে মনীষা হাজৰিকাৰ ৰূপত এগৰাকী সংগীত শিল্পী। বহাগ যদি ফুলৰে হাঁহি মন কিয় ভৰা নাই, তোমাৰ মাত দেখো বিহুৰে বাঁহী চিপ কৰে ৰাইজা, অকল পাগুৰি বাহিতে ভাহি দুটি মন আজি যায়, দুয়োৰে মন আছে হাঁহিৰে ভৰি দেহা। চিকমিক বিজুলী ছবিখনৰ মাধ্যমেৰে উন্মোচিত হয় জয়ন্ত হাজৰিকাৰ সাংগীতিক প্ৰতিভাৰ দুটাকৈ নতুন দিশ। এই ছবিখনত আবহ সংগীত পৰিচালনা কৰে জয়ন্ত হাজৰিকাই। লগতে এই ছবিখনৰ মাধ্যমেৰে আমি লাভ কৰোঁ জয়ন্ত হাজৰিকাৰ কণ্ঠৰ প্ৰথমটো একক চলচ্চিত্ৰৰ গীত। এই গীতটিৰ সুৰ ৰচনাও কৰে জয়ন্ত হাজৰিকাই নিজে। অসমৰ চলচ্চিত্ৰৰ যুগজয়ী গীতি তালিকাত নিঃসন্দেহে অন্যতম মৃত্যু সাৱটি। এতিয়া পুনৰ আহিছা কিয় জ্বলাব কুলি যাৰ জুই। 1971 চন জয়ন্ত হাজৰিকাৰ শৈল্পিক যাত্ৰাৰ এটি উল্লেখ্য বৰ্ষ। এই বৰ্ষত ছবিগৃহলৈ আহে বনৰীয়া ফুল। স্বতন্ত্ৰ সংগীত পৰিচালকৰ ৰূপত জয়ন্ত হাজৰিকাৰ প্ৰথমখন ছবি বনৰীয়া ফুল। জয়ন্ত হাজৰিকাৰ ব্যতিক্ৰমী সংগীত সত্তাৰ প্ৰতিফলন ঘটে বনৰীয়া ফুলৰ গীতিসম্ভাৰত। দেখা নাই আগে এনে ছবি দেখা নাই, শুনা নাই আগে এনে সুৰ শুনা নাই, ফুলে মাতে রোদে মাতে নিবিড় ছায়ায়, শান্তি যেন বৈ যায় বনে নিজৰাই পোৱা নাই। পৰৱৰ্তী সময়ত নিয়তি, বৃষ্টি, ধৰ্মকায় তথা নতুন আশা ছবিৰ গীত সংগীতেৰে স্বচ্ছ ৰূপত উদ্ভাসিত হৈ উঠে জয়ন্ত হাজৰিকাৰ পৃথক আৰু অনন্য সংগীতশৈলী। অৱশ্যে এইখিনিতে উল্লেখ্য যে জয়ন্ত হাজৰিকাৰ অকাল মৃত্যুত নতুন আশা ছবিখনৰ আধৰুৱা কাম সম্পূৰ্ণ কৰে পত্নী মনীষা হাজৰিকাই। যদি ফুলো মই বকুল ফুলে হৈ, যদি সৰু মই বেদনা খেলো, ৰাখিম ধৰি মই আচল ভৰাই, আমি দুয়োৰম মিলন মালা হৈ, আমি দুয়োৰম মিলন মালা হৈ। একেধাৰে কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা বাদ্যশিল্পী জয়ন্ত হাজৰিকাৰ সবাতোকৈ প্ৰিয় ক্ষেত্ৰখন আছিল মঞ্চ। মঞ্চনাটৰ সংগীত পৰিচালনা কৰি অনাবিল প্ৰশান্তি অনুভৱ কৰিছিল জয়ন্ত হাজৰিকাই। শিল্পীগৰাকীৰ মঞ্চযাত্ৰাত আজিও আদৰেৰে সোঁৱৰা হয় ফণী শৰ্মাৰ চিৰাজ তথা প্ৰফুল্ল বৰাৰ বান। এই লোহিত কাবেৰী সিন্ধু গংগা বৈ যাই তার লহরে লহরে সরে নগরে কই যাই কই লোহিত কাবেৰী সিন্ধু গংগা। জয়ন্ত হাজৰিকাই মানুহৰ মাজত থাকি মানুহক ভাল পাইছিল। সেয়ে গায়কৰ পৰা শিল্পীলৈ উত্তৰণৰ বাটত
জয়ন্ত হাজৰিকাৰ সুৰবাহিনীৰ প্ৰসংগ সসন্মানে স্মৰণ কৰা হয়। পীড়িতজনক আৰ্তজনক সহায় সাহায্য প্ৰদানৰ উদ্দেশ্যে 1977 চনত জয়ন্ত হাজৰিকাই গঠন কৰিছিল সুৰবাহিনী। ৰাইজৰ দুখ দুৰ্দশাত ৰাইজৰ কাষত থিয় হৈ ৰাইজৰ সেৱা কৰাৰ দুৰ্বাৰ সপোন দেখিছিল জয়ন্ত হাজৰিকাই আৰু এই সপোনক ৰূপ দিবলৈ 8টাকৈ বাচকবনীয়া গীতেৰে সজাই তুলিছিল সুৰবাহিনী। কিন্তু স্তব্ধ হৈ পৰিছিল শিল্পীজনাৰ এই যাত্ৰা। একেটা বৰ্ষতে নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গৈছিল জনতাৰ হিয়াৰ আমঠু জয়ন্ত হাজৰিকাক। আনৰ কাৰণে কলিজাৰ তেজ কিমান ঢালিবাৰো আৰু কিমান বাকী আছে আৰু কিমান বাকী আছে। 34 বছৰীয়া এক তেনেই চমু জীৱনকাল। অসমীয়াৰ বুকুৰ পৰা হুমুনিয়া সৰি পৰা এক বেদনা গধুৰ জীৱনকাল। দুৰন্ত প্ৰতিভাৰ উৰন্ত জয়ন্ত হাজৰিকাই মাথো 14টা বসন্ত গৰকাৰ অন্তত অসমীৰ হৃদপ্ৰিন্তত আঘাত কৰি সামৰিছিল জীৱন নাট। মৰাশিৰ ৰাতি পেচাই কুলিয়াই ঘৰ জেউতিৰ হাঁহি নুমাই মৰি যায়। আল্লাহ সাৰথি কৰাহে বান্ধ আল্লাহ সাৰথি কৰাহে বান্ধ দেহৰে ভৰসা নাই মোৰ আল্লাহ জীৱৰে। কিন্তু সুৰ সংগীতেৰে অসমীৰ বুকুত থাপনা কৰি থৈ গ'ল কাহানিও জতি নপৰা এখনি বৰ্ণাভ মহানাট। মই জীৱাতেৰে ওলালো আজি নাহুলতি মই জীৱাতেৰে ওলালো আজি নাহুলতি মই নপথেৰে জ্যোতিৰে পক্ষী ফুৰু বিচাৰি